বহুত দিনৰ মূৰত গুড মৰ্নিং তো বহুত দিনৰ মূৰত পইচা দেখা নাই ৰাতিপুৱাই তো বহুত দিন মানে কিমান দিন হ'ব মোটামুটি 2-3 মাহৰ মূৰত ষ্টাৰ্ট কৰিছোঁ ব্লগ কৰা আৰু তো এতিয়া মানে ভাবিছোঁ নতুনকৈ ডেইলি ব্লগ কৰিম ডেইলি মানে মাজত বহুত অসুখ গ'ল বেমাৰ কিবা কিবি চাৰ্জাৰী হ'ল তো সেইকাৰণে একো ভিডিঅ' অহা নাছিল তো এতিয়া ভাবিছোঁ ডেইলি ব্লগ কৰিম যি হয় তাকে দেখাই যাম তো আজিৰ পৰা মানে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা তো চাও আজি এনে অকমান ওলাই আইছো লগৰ চিনিটো পায় আৰু কি কম সদায় ঘুৰা মানুহ বাকি গৈ আছো আজি কিবা এটা সৰু ঘুৰা ঠাই ওচৰৰে আৰু আপোনালোকৰ ব্লগ লগত মানে যিহেতু মানে ওলাই নাহে কথাবিলাক এতিয়া তো যিহেতু ডেইলি ব্লগ হ'ব তো য'ত যাওঁ যি কৰোঁ চব দেখাম তো এতিয়া পালোঁ কি লখৰা তো বোলা এই আৰু কিবা এইটো বজোৱা কিয় কপিৰাইট লাগে তো মোৰ বহুত পইচা আহে না ইউটিউবৰ পৰা এই ট্ৰেফিক মানে আমি কি ওস্তাদি মাৰা বুলিয়ে ক'ব লাগিব মই ওস্তাদি মাৰি মানে লখৰাই দি সোমাই দিছিলোঁ লখৰা মাজৰ ৰাস্তা আজি লখৰা বজাৰ ৰাতিপুৱা একদম পুৰা ট্ৰেফিক একদম আৰু পুৰা লোকেল চব্জি পাই দেই লখৰাত এই চাওক একদম মজা এই কি হ'ল লৈ লোৱা আৰু ক'ত যাব লাগে গাখীৰ আছে নেকি এই যাক ৰাস্তাত একদম মানুহ ৰখাই দিয়ে কিমান দাম এইটো 200 হ'ব না ফটোম চব আছে না তো ইয়াতে আহি মানে মন্দিৰটোত সোমালো ভীমশংকৰ মন্দিৰ যিটো আছে আমাৰ পামহি সেইটোৱে সোমোৱাৰ লগে লগে ৰাস্তাত যিটো ডান্স দিছে না মানে ফুল ল'ব লাগে ডান্সে দিয়াচোন ন ডান্সৰ নিচিনা মানে যিটো মানে এই মাল দিছে মানে একদম মানে বস্তু ল'ব কাৰণে তাৰপিছত এইখিনি ল'লো আৰু 200 টকা ন 200 টকা লৈছে ঢেৰ বস্তু আছে গাখীৰ চাখীৰ গোটেইখিনি আছে তো আমি এতিয়া গৈ আছো তো এইবিলাক গৈ আছো আৰু পুৰা আজিকালি পুৰা গাড়ী লৈ যাব পাৰিবি আমি একদম আগতে আহিছিলো ন এই একো ৰাস্তাই নাছিল বে আমি একদম মানে যেতিয়া কলেজত পঢ়ি আছিলো এতিয়া পুৰা গাড়ী আনিব পাৰি পারবা বলো খুচকাৰি হৈ থাকো আৰু এই ৰ'দ দিলে বেছি ভাল লাগে গম পাইছা না বৰষুণ পতা আজি অলপ সেমেকা বস্তুটো আহি পাই গ'লো মন্দিৰ ভীমশংকৰ মন্দিৰ এইটো গেট এন্ট্ৰেন্সটো একদম কৃষ্ণ যা একদম মই বজাই লওঁ এই নাবাজে দেখোন বলা নাখায় একটা নন্দী বলা ঐ আৰামছে দেই ধৰি যোৱা একদম ভিতৰত গৈ চাইডে ষ্টেয়াৰ নামি যাব লাগে এনেকৈ গৈ আছোঁ বলা মাজেদি এটা ঝৰ্ণা আছে ঝৰ্ণাটো মানে ক্ৰছ কৰি যাব লাগে এইটো ঝৰ্ণা নহয় আৰু মানে অকণ পানী ফ্ল' এটা আৰু তো আমি মানে ৱাটাৰ ক্ৰছিং কৰি আহি পালোঁ ৱাটাৰ ক্ৰছিং চব চাইডে সেইবিলাক আধ্যাত্মিক পৰিৱেশ ধুনীয়া আগতে আহিছিলোঁ তেতিয়া ইমান ডেভেলপ নাছিল আৰু এতিয়া ধুনীয়া বনাইছে পুৰা আপোনাৰ ভাল লাগি যাব মনটো মানে আহিলে লাষ্ট আহি পালোঁ আমি একদম মন্দিৰ সেইটোৱে তো ইয়াতে সেৱা চেৱা কৰিম আৰু এতিয়া
বলা 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 আগবাঢ়া ইয়াতে মানে কি গাখীৰটো তোমাৰ লৈ পিনে যিজন আছে মানে তেওঁলোকে নিজে মানে লোটাত মানে মিক্স কৰি দি দিয়ে আৰু যিমানজন আছে আমি 3জন আছোঁ 3টাক মিলাই দিছে এইটো মোৰ গাখীৰ লৈ লৈছোঁ বলা হৈ গ'ল আমাৰ এতিয়া যাওঁ দেখি আছে ক'ত দিব বঢ়িয়া এটা পুৰা ৰখি আছে প্ৰসাদ খাবৰ কাৰণে প্ৰসাদ লাগে চবৰে প্ৰসাদ খায় বলা ওলাই দিবি এতিয়া পৰা হৈ গ'ল ভগৱানক দৰ্শন কৰা হৈ গ'ল এতিয়া বলা আৰু বৰষুণটো কিন্তু দিয়ে আছে দেই ৰাতিপুৱা মানে যোৱাকালিৰ পৰা বৰষুণ দিয়ে আছে একদম নেৰা নেপেৰা বুলি যে কয় এইটো গাখীৰ ঢলা নিষেধ বলা 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 পাই গ'লো দীপৰ বিল বেলেগ কাম নাই আৰু আমাৰ মানে এনে হ'লিয়ে দীপৰ বিলে আহা মানে একো কাম নাথাকিলে দীপৰ বিল কাম নাথাকিলে দীপৰ বিল বেলেগ কাম নাই আৰু ইয়াতে আহি নাৰিকলৰ পানী দায়ে নাই দীপৰ বিলৰ পৰা ওলাই আহি পাই গ'লোঁ এয়াৰপৰ্ট গ'লে ইয়াতে কিবা এটা খাই লওক এয়াৰপৰ্টত এই বোকা বল খাওঁ চাহ কেনেকুৱা প্ৰেক্টিছটো ভাল না ভাল চাহ নাখাওঁ তোমাক খোৱা